সকলোকে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তৰালি আক ভ্লগছৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে ৰবিবাৰ, আজি স্কুলো অফ আছে আৰু মানুহজনৰ ডিউটিও অফ আছে, আৰু সেয়েহে উঠোতে আজি দেৰি হ'ল। আৰু আজিৰ দিনটো হ'ব গৈ আছে স্পেচিয়েল, আৰু কিহৰ কাৰণেনো স্পেচিয়েল হয় আপোনালোকে ভিডিঅ'টো চাই যাব। আৰু এইখিনি হৈছে সৰু মাছ। ৰাস্তাৰে এটা বেপাৰী গৈ আছিল, মাছ বেপাৰী গৈ থাকোঁতে মাতিলোঁ, মাতি কিনে এইখিনি মাছখিনি ৰাখিলোঁ আৰু ভাবিলোঁ গাটো নোধোৱাতে মাছখিনি বাছি লওঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এইখিনি সৰু মাছ আপোনালোকে খাই ভাল পায়নে জনাবচোন। আমাৰ এইফালে বেপাৰী গৈয়ে থাকে আৰু এনেকৈ ৰাখি থাকোঁ। আৰু এয়া মাছখিনি মই বাচিব ল'লোঁ। কামখিনি কৰি গা ধুই আহিলোঁ আৰু এতিয়া আহিছোঁ পাকঘৰতে চাহ খাবৰ কাৰণে বনাওঁ, আৰু আপোনালোকে দেখাই যাম কি কি কৰোঁ। এই আটাখিনি ভালকৈ মঠি ল'লোঁ, তাৰপিছত গোটেইখিনি পুৰি বেলি লৈ একেবাৰে ভাজি ল'লোঁ। এয়া তেল গৰম হ'ব দি পুৰিখন ভাজিলোঁ। এনেকৈ গোটেইখিনি পুৰি ভাজিলে আপোনালোকক দেখাই আছোঁ। আৰু এয়া মোৰ পুৰিখিনি বনোৱা হৈ গ'ল। এতিয়া আমি চাহ খাম। আৰু এয়া হৈছে কাষৰ দাদা এজন আহিলে, আহোঁতে গোটেইকেইটা এনেকৈ চাহ খালোঁ। এতিয়া চাহ এটা খাই ল'লোঁ, আৰু আজি স্পেচিয়েল হ'ব গৈ আছে। আৰু কিনো স্পেচিয়েল হ'ব আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ বাৰু, আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। আৰু যিহেতু ৰবিবাৰৰ দিনটোহে দেউতাক ঘৰত থাকে, আৰু ঘৰত থাকিলে এইবিলাক কৰি থাকে যিহেতুকে খাবলৈ ক'ত ফুৰিব থাকে। বাপেক যে এখন নটকি কি হৈছে, আজি কি হ'ব, কি হয় আৰু এয়া চাওকচোন, ছাগলীটোক মাতি আছে, আৰু ইহঁতক মাতিলে গোটেইকেইটা কাষলৈকে দৌৰি আহে। মুৰ্গীকেইটাকত যদি মাতো নহয়, সিহঁতেও এনেকৈ দৌৰি আহে। আৰু এয়া দাদাহঁতৰ লগত অকণমান কিবা জমনি কথা কৈ আছে। ভালকৈ উঠাব লাগিব ৰ। আৰু এইখিনি হৈছে কণী, আৰু এইখিনি বইল কৰিম এতিয়া। এইফালে চিটি মাৰিলে, আৰু এই মাছখিনি যে ৰাতিপুৱা আনিছিলোঁ এইখিনিতে ভাজি ল'ম। আৰু কণীকেইটা যে দেখিছিলে বইল হৈ গ'ল, এইফালে ওলাই আছে। আজি স্পেচিয়েল হ'ব ভিডিঅ'টো। আৰু কণীকেইটা যে দেখিছিলে বইল হ'ব দিয়া, কণীকেইটা বইল হৈ গ'ল, এইফালে ওলাই লৈ বাকলি গুচাব এতিয়া। আজি কি হ'ব এটা চেলেঞ্জ, হা চেলেঞ্জ হ'ব। কি হয়? কণীৰ কণীৰ চেলেঞ্জ। আৰু এয়া কণীখিনি গোটেই ফ্ৰাই কৰি ল'লোঁ, গোটেই লাল কৰি কিনে ফ্ৰাই কৰি ল'লোঁ।
ফ্ৰাই কৰিলোঁ একেবাৰে লাল হোৱালৈকে। কণীখিনি ভাজি ল'লোঁ আৰু এতিয়া কণী গ্ৰেভিখিনি বনাই আছোঁ। ধামাকা চলাইছোঁ। আৰু এয়া আমাৰ খাদ্য ৰেডি হৈ গ'ল আৰু এতিয়া আমি তিনিওটাই চেলেঞ্জ কৰিম। বহুত গৰম দিছে, গোটেইখিনি খাম বুলি ভাবিছোঁ কিন্তু খাব নোৱাৰিম চাগে। চেলেঞ্জ ভিডিঅ' আজি ফ্লপ হ'ব যেন লাগিছে বাৰু। আৰু আপোনালোকে যিবোৰ শব্দ শুনি আছে সেইবোৰ আমাৰ মিস্ত্ৰী কেইটাৰ হয়, সেইবোৰ বাৰু আপোনালোকে কাণ নকৰিব। চেলেঞ্জ কৰা নহ'ল, আমি কোনেও কণীকেইটা খাব নোৱাৰিলোঁ। আৰু কেইটা কণী আছে? 8টা 15টা কণী, 7টা গ'ল আৰু 8টা বাকী আছে, খাব নোৱাৰি। আমি বেলেগক দেখি ভাবিলোঁ আমিও চেলেঞ্জ কৰিব পাৰিম। আৰু এইকেইটা ৰৈ গ'ল, ইয়াতে 8টা কণী আছে। মথাউৰি গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ ক'ত যাওঁ। ইমান ধুনীয়া দেখিছেনে? আৰু এয়া আজি আমি আহিছোঁ dakhala পাহাৰলৈ। আৰু এইখিনি ঠাই গৰম দিনৰ কাৰণে বহুত বেছি ভাল হয়, মানে চাৰিওফালে যিহেতু গছ গছনি আছে আৰু ইয়াতে সকলোৱে ফুৰিবলৈ আহে। এয়া দেখিছেনে ৰাস্তা বিশেষকৈ ল'ৰাবোৰ বেছিকৈ আহে, ইয়াতে থাকে। আৰু এয়া দেখিছেনে গাড়ী লৈ মানুহ আহিয়ে থাকে। আৰু আমি আহিছোঁ আজি dakhala পাহাৰলৈ। ইয়াত সকলোৱে গৰমৰ দিনত ফুৰিবলৈ আহে, বহুত ঠাণ্ডা জেগা হয়। আৰু আপোনালোকে গৰমত আহি কিনে ভাল লাগে ইয়াত। ৰাস্তা দেখিছেনে আপোনালোকে? আৰু এইখন গোটেই পাহাৰ। আৰু এইফালেৰে আছে শ্ৰী শ্ৰী বুঢ়া গোঁসাই থান। আমি যিহেতু যাবলৈ নাপাই ভিতৰলৈ নাযাওঁ বাৰু, এনেকৈ দেখাই দিছোঁ আপোনালোকক। যদি কেতিয়াবা আহোঁ ভিতৰলৈ গৈ নিশ্চয় দেখুৱাই দিম। আৰু এয়া দেখিছেনে ৰাস্তাবোৰ যে ইমান অকণমানি অকণমানি, ভয় লাগে। আৰু এইফালে কিন্তু মানুহ আছে কাষে কাষে। আৰু ইয়াৰ আগত আছে এটা ডাঙৰ পানীৰ টেংকি, তাৰ কাষতে আছে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন। আৰু এইবিলাক হৈছে এৰাৰ গছ, ইমান ওখ ওখ, চাৰিওফালে গছ গছনি। আৰু এইটোৱে হৈছে পানীৰ টেংকিটো।
এয়া চাওক ইমান ধুনীয়া দৃশ্য এখন ব্ৰহ্মপুত্ৰ নদীখন হয় আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰ নদীখন জংঘল চাৰিওফালে নামি যাবলৈ সাহস নাই কাৰণ সময়ো হৈছে এতিয়া আন্ধাৰে হ'ব অলপ পিছত পিছত কেতিয়াবা আহিলে আপোনালোকক ভালকৈ দেখুৱাম বাৰু আজি এনেকৈ আৰু দূৰৰ পৰাই দেখুৱালোঁ আৰু এইটো যে পানী টেংকিটো দেখিছে এইটো বহুত ডাঙৰ পানী টেংকি ন আৰু এতিয়া আহিছো এইটো হৈছে বিষ্ণু মন্দিৰ আৰু এইফালে উঠি আহি আছো আমি ফাৰ্ষ্ট আহিছো আজি মই আগতে দেখা নাছিলো এইবোৰ এইয়া এইটো মন্দিৰ হয় মন্দিৰটো চাগে নতুনকৈ বনাই আছে গোটেই আৰু এইফালেও এটা মন্দিৰ আছে আৰু এই কাষত এইটো ব্ৰহ্মপুত্ৰ নদীখন এইটো এটা মন্দিৰ হয় এইখন নদীখন আৰু এইখন ব্ৰহ্মপুত্ৰ নদীখন হয় আমি একেবাৰে পাহাৰৰ ওপৰত আছোঁ আৰু এনেকৈ অকণমানকৈ গোটেইখিনি চালোঁ বাৰু পিছত কেতিয়াবা আহি এদিন ভালকৈ চাম আৰু আপোনালোকেও যদি আহিব পাৰে যদিহে ইয়াৰে হয় ওচৰৰ হয় গৰম দিনৰ কাৰণে ঠাইখিনি বহুত বেছি ধুনীয়া হয় ঠাণ্ডা নিৰল নিস্তব্ধ হয় আৰু তাৰ পৰা আহি এয়া দেখিছেনে আমি ডাইৰেক্ট বিজয়নগৰ পালোঁ আৰু গাড়ীখনৰ বোলে হাৱা কম হৈ আছে এইকাৰণে গেৰেজত সোমাই কিনে গাড়ীখনৰ হাৱা চেক কৰিলে আৰু এয়া পালোঁ বিশাল মেগা মাৰ্কেট আৰু ইয়াতে সোমাব লগা বিশেষ কাম নাছিলে বাৰু কিন্তু আপোনালোকক দেখাম বুলি ভাবিয়ে এবাৰ সোমালোঁ সোমাই বহুত বেছি ভালেই লাগে বাৰু আপোনালোকক যি লাগে গোটেইখিনিয়ে পাব ইয়াতে এয়া সৰু ল'ৰা ছোৱালী ল'ৰাৰ কাপোৰ আৰু এই কুৰ্তিবোৰ দেখিছেনে বহুত ধুনীয়া হয় আৰু ইয়াৰে প্ৰাইচ 800 900 1000 এনেকৈ আছে আৰু মাইনাৰ কাৰণে এযোৰ চশমা ল'লোঁ সেয়া দেখিছেনে আৰু ইয়াৰ এইবিলাক আৰু ৰেচন পাতি বহুত গোটেই বোলে যি লাগে আৰু গোটেই আছে এয়া কিবা অকণমান ল'লোঁ লৈ পেমেণ্টটো কৰি পেলাই আহি ইয়াতে ফুচকা খালোঁ ফুচকা খাই ঘৰ আহি পালোঁ আৰু মই যেটো পিন্ধি আছোঁ বাই 1 get 1 হয় এটা লগত এটা ফ্ৰী সেই টপ দুটা আনিছোঁ আৰু খাট্টা মিঠা নামকিন ভুজিয়া 1 পেকেট আনিছোঁ আৰু বিস্কুট 1 পেকেট
সকলো এয়া শেষত কেইখনমান আপোনালোকলৈ ফটো আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে আজি মোৰ ব্লগটো চাই ভাল পালে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।